হলিফায়াৰ ৰেকি কি এই বিষয়ে ইতিমধ্যে আপোনালোকে জানি গৈছে, তথাপি আজি অলপ জনাই দি আছোঁ। কাৰণ কোনোবাই হয়তো আজি ফাৰ্ষ্ট মোৰ এই ভিডিঅ'খন চাই আছে, আগৰ ভিডিঅ'বোৰ চোৱা নাই। তো হলিফায়াৰ ৰেকিৰ সম্পূৰ্ণ নাম হৈছে কি উচুই অব্লিক হলিফায়াৰ 3 ৰেকি। উচুই অব্লিক হলিফায়াৰ 3, এই 3 কিন্তু ৰোমানিয়ানভাৱে লিখা হয়। উচুই হলিফায়াৰ 3 ৰেকি অৰ্থাৎ আগৰ ট্ৰেডিশ্যনেল উচুই ৰেকি মোৰ পাৱাৰফুল, অধিক শক্তিশালী হৈ আমাৰ মাজত আহিছে হলিফায়াৰ 3 ৰেকি ৰূপত। আকৌ এই হলিফায়াৰ ৰেকি ICRT অৰ্থাৎ দি ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ৰেকি ট্ৰেইনিং, এইটোৱে হৈছে কি বিশ্বৰ 1 নম্বৰ ৰেকি প্ৰতিষ্ঠান বা বৃহৎ ৰেকি প্ৰতিষ্ঠান বুলিও ক'ব পাৰোঁ, যি আমেৰিকাত অৱস্থিত। আৰু তাৰ প্ৰেছিডেণ্ট উইলিয়াম লি ৰেণ্ড ছাৰে 2014 চনত প্ৰথম হলিফায়াৰ ৰেকি পাইছিলে আৰু তাৰ পিছত 2015 চনত তেখেতে হলিফায়াৰ 2 ভাৰ্চন পাইছে আৰু আমাক দিছে। আকৌ 2019 চনত হলিফায়াৰ 3 ভাৰ্চন পাইছে আৰু আমি পাইছোঁ। আৰু এই হলিফায়াৰ ৰেকিক লৈয়ে আজি আমি আলোচনা কৰি আছোঁ। হলিফায়াৰ ৰেকি যিহেতু উচুই ৰেকিৰে নতুন ৰূপ, তো আগৰ উচুই ৰেকিৰ তুলনাত উচুই হলিফায়াৰ ৰেকি যথেষ্ট পৃথক আছে, বহুত পৰিৱৰ্তন আছে। হলিফায়াৰ ৰেকিত কমন এটা বিষয় হৈছে কি গাছু মেডিটেশ্যন। হয়, 2 মিনিট হ'লেও কিন্তু আপোনাৰ গাছু মেডিটেশ্যন কৰিবই লাগিব। লগতে হলিফায়াৰ ৰেকিত আৰু এটা জনপ্ৰিয় মেথড হৈছে কি আপোনাৰ পেপাৰ মেথড। আৰু এই পেপাৰ মেথডৰ জৰিয়তে আপুনি একেলগে বহুত কিবা কিবি হিলিং কৰিব পাৰিব। অৰ্থাৎ ধৰক আপোনাৰ শৰীৰত থকা বিভিন্ন ধৰণৰ আপোনাৰ শৰীৰত প্ৰব্লেম আছে, তো সেই সকলো প্ৰব্লেম আপুনি একেলগে এখন কাগজত লিখি পেলাই আপুনি একেলগে হিলিং কৰিব পাৰিব। আৰু সেই হিলিঙতে কিন্তু আপোনাৰ ফুল বডি চাৰ্জো হৈ যাব। এক্সট্ৰাকৈ চেল্ফ হিলিং কৰিবলৈ আপোনাৰ টাইম দিব নালাগে। আকৌ যদি আপুনি বিচাৰে আপোনাৰ ফেমিলিৰ মানুহবোৰক বা বন্ধু বান্ধৱক বা ৰিলেটিভছসকলক আপুনি এট এ টাইম সেই সময়তে আপুনি হিলিং চেণ্ড কৰিব পাৰে। চেল্ফ হিলিঙৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ সকলো প্ৰব্লেমছ হিলিং কৰিবলৈ আপোনাৰ জাষ্ট 20ৰ পৰা আপুনি 25 মিনিটমান সময় দিব লাগিব আপোনাৰ। আৰু সেইখিনি সময় দিব পাৰিলে আপুনি যথেষ্ট। হয়, হলিফায়াৰ ৰেকিত হিলিং কৰাৰ পদ্ধতি বা বাকী বহুতো বিষয় পদ্ধতি ট্ৰেডিশ্যনেল উচুই ৰেকিৰ তুলনাত বহুত চেঞ্জেছ আছে। আকৌ কিছুমান ছিষ্টেম উচুই ৰেকিৰ দৰে আছে। ট্ৰেডিশ্যনেল উচুই ৰেকিৰ দৰে হলিফায়াৰ ৰেকিটো কিন্তু 4টা লেভেল আছে, যেনে ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, মাষ্টাৰ প্ৰেক্টিশ্যনাৰ আৰু মাষ্টাৰ ডিগ্ৰী। তো হলিফায়াৰ ৰেকিত কিন্তু এটুনমেণ্টৰ ঠাইত প্লেচমেণ্ট ইগনিশ্যন দিয়া হয়। প্লেচমেণ্টসমূহে কি কৰে, ৰেকি গ্ৰহণকাৰীৰ শৰীৰত ৰেকি শক্তি স্থাপন কৰে। ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী আৰু মাষ্টাৰ প্ৰেক্টিশ্যনাৰ এই 3টাতে প্লেচমেণ্ট দিয়া হয় আৰু মাষ্টাৰ ডিগ্ৰীত ইগনিশ্যন হয়। অৰ্থাৎ 4বাৰ আপুনি শক্তি পাব। হলিফায়াৰ ৰেকিটো কিন্তু ট্ৰেডিশ্যনেল উচুই ৰেকিৰ দৰে আপুনি চিম্বল পাব। একেই চিম্বল, যেনেকৈ পাৱাৰ চিম্বল, চকুৰে, মেণ্টেল চিম্বল বা মানসিক চিম্বল, চেহেকি, ডিষ্টেঞ্চ চিম্বল, সঞ্চাজেচনেল আপুনি পাব। আৰু তাৰ পিছত আপুনি উচুই ৰেকি মাষ্টাৰ চিম্বল ডাইকুমিও পাব। উচুই ৰেকিত যেনেকৈ এটুনমেণ্টৰ সময়ত ৰেকি মাষ্টাৰৰ জৰিয়তে আপুনি চিম্বলবোৰ পাইছিলে, হলিফায়াৰ ৰেকিত কিন্তু আপুনি এই চিম্বলবোৰ ডাইৰেক্ট আপুনি ইউনিভাৰ্চৰ পৰা, ঈশ্বৰৰ পৰা পাব। এটা প্লেচমেণ্ট আপোনাৰ হৈ থাকিব আৰু ডাইৰেক্টলি ইউনিভাৰ্চৰ পৰা ডিভাইন এনাৰ্জি আপোনাৰ শৰীৰত আহি থাকিব আৰু লগে লগে চিম্বলবোৰো আহি থাকিব। তাৰ বাবে কিন্তু হলিফায়াৰ ৰেকি অধিক শক্তিশালী। আৰু তাৰ পিছত আপুনি হলিফায়াৰ ফাৰ্ষ্ট ডিগ্ৰী আৰু ছেকেণ্ড ডিগ্ৰী কৰাৰ পিছত যদি কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে। হলিফায়াৰ মাষ্টাৰ ডিগ্ৰীত দিয়া হয় কি হলিফায়াৰ চিম্বল। হয়, ইউনিভাৰ্চৰ সকলোবোৰ চিম্বল একেলগ কৰিলে যি চিম্বল হয় সেয়াই হৈছে কিন্তু হলিফায়াৰ চিম্বল। আৰু এই চিম্বল ইমানেই শক্তিশালী যে
এই চিম্বলক আপুনি ভবা মাত্ৰকে আপোনাৰ এনাৰ্জি 2 গুণ 3 গুণ হৈ যায়। বহুতে মেছেজ কৰি সুধিছে ইতিমধ্যে যে হোলি ফায়াৰ ৰেকিৰ কোনো ছাইড এফেক্ট আছে নেকি? তো নাই, হোলি ফায়াৰ ৰেকিৰ কোনো ধৰণৰ ছাইড এফেক্ট নাই। মই নিজে ইমান দিন ধৰি হোলি ফায়াৰ ৰেকি প্ৰেক্টিছ কৰি আছোঁ, হিলিং কৰি আছোঁ, তো বেলেগক দি আছোঁ। বহুত 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 হেপ্পী ফিল হয়। ডিষ্টেঞ্চত হিলিং দি আছোঁ, তো ৰিজাল্ট বহুত ভাল। মই কমিউনিটি পোষ্টত ফিডবেকবোৰ দিয়াৰ চেষ্টা কৰিম, আপোনালোকেও চাব পাৰিব। ধন্যবাদ।